যোৱা কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আমাৰ তিনিচুকীয়া জিলাত জিলা উপায়ুক্তসকলৰ বৈঠক আৰম্ভ হৈছে। যোৱাকালি জিলা উপায়ুক্তসকলক 5টা গ্ৰুপত আমি বিভক্ত কৰি এজন মন্ত্ৰী, এজন অতিৰিক্ত মুখ্য সচিবৰ সৈতে দিনজোৰা সমীক্ষা বৈঠক চলাবলৈ দিয়া হৈছিল। ৰাতিপুৱা 10 বজাৰ পৰা ৰাতি 9 বজালৈকে এই গ্ৰুপসমূহৰ সন্মুখত ডিচিসকলে প্ৰেজেণ্টেশ্যন দিলে আৰু এজন মন্ত্ৰী আৰু এডিশ্যনেল চিফ ছেক্ৰেটাৰীয়ে সেই প্ৰেজেণ্টেশ্যনৰ ওপৰত তেওঁলোকৰ মন্তব্য লিপিবদ্ধ কৰিলে। আজি ৰাতিপুৱা আমি সেই যোৱাকালিৰ সমীক্ষা বৈঠকৰ যিটো ফচল মূল কথাখিনি আমি ইয়াতে আলোচনা কৰিম। গধূলি আমি যিটো সমষ্টি পৰ্যায়লৈকে উপায়ুক্তৰ কাৰ্যালয় লৈ যাব খুজিছোঁ আৰু তাৰ ৰূপৰেখা কেনেকুৱা হ'ব পাৰে, যিহেতু গুৱাহাটীত আমি থাকোঁ, জিলাৰ বাস্তৱ অভিজ্ঞতা উপায়ুক্তসকলৰ আছে। আমি কৰিব খোজা কামটোত ভুল হ'ব পাৰে, ভাল হ'ব পাৰে, সংশোধনীৰ প্ৰয়োজন হ'ব। এই দিশটো আজি পিছবেলা আমি আলোচনা কৰিম। অহাকালি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ 12খন ফ্লেগশ্বিপ আঁচনিৰ অসমত ৰূপায়ণৰ ওপৰত আমি আলোচনা কৰিম। প্ৰত্যেক 6 মাহৰ মূৰে মূৰে আমাৰ জিলা উপায়ুক্তৰ এই ধৰণে বৈঠক হয়। ইয়াৰ পৰৱৰ্তী বৈঠকখন উত্তৰ লখিমপুৰত অনুষ্ঠিত হ'ব। ঠিক সেই ধৰণে প্ৰতি 6 মাহৰ মূৰে মূৰে SP সকলৰ এখন বৈঠক হয়, জুন মাহত বঙাইগাঁৱত অনুষ্ঠিত হ'ব। আৰু এই দুইখন বৈঠক অনুষ্ঠিত হোৱাৰ পিছত গুৱাহাটীত আমি এদিনীয়া হিচাপত SP আৰু DC সকলৰ যৌথ বৈঠক কৰোঁ। অৰ্থাৎ 6 মাহৰ কাৰণে যাতে আমি প্ৰশাসন যন্ত্ৰটোক কিছুমান টাৰ্গেট ৰাখিব পাৰোঁ আৰু তাক আমি ফলো কৰিব পাৰোঁ। আজি তিনিচুকীয়াত আমি সেই উদ্দেশ্যৰে সকলো আহি সমবেত হৈছোঁ। আৰু এটা মই কৈ থৈ যাওঁ যে তিনিচুকীয়া জিলাত এই অধিৱেশনৰ লগত সংগতি ৰাখি আমি এই কনভেনশ্যন হলটো উদ্বোধন কৰিলোঁ। এটা সুন্দৰ উপহাৰ। ইয়াতে প্ৰায় 4জন মুখ্য অতিথিসহ 4জন লোক থাকিব পৰা ব্যৱস্থা আছে। খুব আটকধুনীয়া কনভেনশ্যন চেণ্টাৰ আছে, ডাইনিং হল আছে, লঞ্চ আছে। মই ভাবোঁ যে এই সম্পত্তিটো তিনিচুকীয়া জিলাৰ হৈ থাকিব আৰু বিভিন্ন চৰকাৰী বেচৰকাৰী অনুষ্ঠানে ইয়াক ব্যৱহাৰ কৰিব পাৰিব।